Namaskar, Joy Ayokam. Welcome to our channel Jewellery Fashion Info. Heartfelt thanks to all of you for the love you gave the previous video. Those who did not show their earlier video can see it by clicking on the I button. Please subscribe, like and share after watching the video and click on the bell icon. Give below so that every watching and upcoming videos of our can easily reach to your notification. So today we want to show you hallmark gold fancy chain, its design, price, carving, hallmarking stamps, etc. And finally today gold price rate at per 10 grams. For this watching the video till the end. Namaskar বন্ধুসকল আজি আপোনালোকলৈ মই লৈ আহিছো নতুন ডিজাইনৰ নতুন জুৱেলাৰী পোন প্ৰথমতে মই আপোনালোকক জনাও যে আমাৰ এই চেনেলটো যদি আপুনি নতুনকৈ আহিছে তেনেহলে আমাৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনডাল প্ৰেছ কৰি দিব যাতে আমাৰ নতুন ভিডিও অহাৰ লগে লগে আপুনি নটিফিকেশন পাই যায় তো ভিডিওটো এতিয়া আমি আৰম্ভ কৰিব লৈছো তো মই আজি আপোনালোকক দেখুৱাম ফেন্সি নতুন নতুন ডিজাইনৰ চেইন পোন প্ৰথমতে আমি দেখাম এটো হৈছে আপোনাৰ 3 লেয়াৰ মটৰ চেইন এটো বহুত ধুনিয়াকৈ ডিজাইন কৰা হৈছে আৰু লগতে আপোনাৰ আছে ইয়াৰিংস এটো আপুনি 15 to 20 গ্ৰামৰ ভিতৰত আহি যাব আৰু আমাৰ ওচৰত নতুন নতুন ডিজাইন আছে 3 লেয়াৰৰ এটো আপোনাৰ 3টা লেয়াৰ আছে চাব পাৰিব ইয়াৰ কিমান ধুনিয়াকৈ ইয়াৰ ফিনিশিং কৰা হৈছে ইয়াত কাটিং কৰা আছে ধুনিয়াকৈ পলিশ কিমান ধুনিয়া আছে আৰু ডিজাইন আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিম ইয়াৰ প্ৰাইসটো আমি জনাবলৈ বিচাৰিম ইয়াৰ প্ৰাইসটো হৈছে আপোনাৰ 70000 পৰা ষ্টাৰ্টিং আছে আপ টু 1,150 তেনেকৈ ভিতৰত আহি যাব এতিয়া দ্বিতীয়তে আহিছে আমাৰ এটো ফেন্সি চেইন এনেকুৱা আপুনি ইয়াতকে আৰু ডিজাইনৰ পাই যাব এটো সিম্পল ডিজাইন আছে ইয়াতকো ধুনিয়া ধুনিয়া ডিজাইন আছে আপোনালোকৰ এটো জাস্ট সিম্পল দেখাবলৈ কাৰণে আপোনালোকৰ ওচৰলৈ আনিছো লগতে আপোনাৰ আছে ইয়াৰিংস ইয়াতে আপুনি চাব পাৰিব ইয়াৰ ডিজাইন কিমান ধুনিয়াকৈ কৰা হৈছে ইয়াৰ সৌন্দৰ্যটো দেখিবলৈ কিমান ধুনিয়া কিমান কাটিং আছে কিমান ডিজাইন আছে ইয়াৰ পলিশটো চাব পাৰিব এইবিলাক আপোনাৰ টোটালি 22 ক্যাৰেটছ গোল্ড হয় হলমাৰ্কৰ ইয়াত আপোনাৰ হলমাৰ্কিং কৰা আছে আপুনি চাব পাৰিব লগতে আছে ইয়াৰিংটো আপুনি চাব পাৰিব ইয়াৰিংটো ইয়াৰ লগত ম্যাচিংত আছে আপুনি যদি নিজৰ ম্যাচিংলৈও লৈ আনিব পাৰে তেনেহলে আপুনি ইয়াৰিং চেঞ্জ কৰিও ল'ব পাৰিব এতিয়া অলপ আগতে আপোনালোকৰ ওচৰলৈ লৈ আনিছিলো 3 লেয়াৰ মটৰ চেইন এটো হৈছে আপোনাৰ সিঙ্গল লেয়াৰৰ মটৰ চেইন ডিজাইনটো খুব ধুনিয়া ইয়াৰ লগতে আছে ইয়াৰিংস চাব পাৰিব বহুত ধুনিয়াকৈ ডিজাইন কৰা হৈছে এটো সিঙ্গল লেয়াৰ মটৰ চেইন বুলি কোৱা হয় ইয়াৰ weight আপোনাৰ আহি যাব 12 to 15 গ্ৰামৰ ভিতৰত ইয়াতকে বেছিও যদি লাগে আপুনি পাই যাব ইয়াৰ প্ৰাইসটো আহি যাব আপোনাৰ 60 to 80 ভিতৰতে পাই যাব আপুনি এতিয়া এটো হৈছে আপোনাৰ মেট পলিশ নেকৱেৰ এটো অলপ আনকমন ডিজাইনত আছে আজিকালি মানুহে অলপ আনকমন বিচাৰে তো আপোনালোকৰ কাৰণে আমি লৈ আনিছো অলপ আনকমন লগতে আপোনাৰ ইয়াৰিংস আছে এটো আপোনাৰ 22 ক্যাৰেটছ গোল্ড হয় হলমাৰ্কৰ ইয়াত হলমাৰ্কিং কৰা আছে আৰু ইয়াৰ weight-টো আপোনাৰ আহি যাব 15 to 18 ৰ ভিতৰত ইয়াৰ প্ৰাইস আপোনাৰ 65 ৰ পৰা আৰম্ভ হ'ব এনেকুৱা আৰু ডিজাইন আছে আনকমন তো টোটালি মেট পলিশ কৰা আছে চাব পাৰিব ধুনিয়াকৈ খুব ধুনিয়া পলিশ এটো হৈছে আপোনাৰ সিম্পল একদম ফেন্সি চেইন হয় এটো আপুনি চাব পাৰিব বহুত ধুনিয়াকৈ ডিজাইন কৰা আছে ইয়াৰ লগত আপুনি ইয়াৰিং যদি ম্যাচিং কৰি ল'ব পাৰে ইয়া ম্যাচিংত পাই যাব আপুনি ইয়াত আপুনি মাজত চাব পাইছে সৰু সৰুকৈ মটৰ দিয়া আছে ইয়াৰ ডিজাইন ইয়াৰ সৌন্দৰ্যটো দিবৰ কাৰণে খুব ধুনিয়া চেইন সিম্পলত আছে ইয়াত আপোনালোকে চাব পাৰিব অত্যাধুনিক আছে ডিজাইনৰ গুটেখিনি টোটাল 22 ক্যাৰেট হলমাৰ্কৰ গোল্ড আপোনালোকে ইয়াত মই আপোনালোকৰ ষ্টাম্পটো এবাৰ দেখাবলৈ ট্ৰাই কৰিম আপোনালোকে চাব বহুত ধুনিয়াকৈ হলমাৰ্কিং কৰা আছে ইয়াত মই আপোনালোকক দেখাইছো এটো একদম সৰুকৈ লিখা আছে
আপোনালোকে অকণমান জুম কৰি চাবলগীয়া পৰিব পাৰে। ইয়াত আপোনালোকে দেখি পাইছে নহয়, বহুত ধুনীয়াকৈ হলমাৰ্কিং কৰা আছে। ইয়াত আপোনাৰ গোটেইখিনি বস্তুতে আপুনি হলমাৰ্কিং ষ্টাম্প পাব, লগতে আমাৰ দোকানৰ চিম্বলো আছে। ইয়াতে আপুনি দেখি পাইছে এইটো বৰ ধুনীয়াকৈ লকেট এটা লগোৱা আছে। এনেকুৱা বহুত বেলেগ বেলেগ ডিজাইনৰ লকেট আপুনি পাই যাব। আপুনি যদি এইটো চেঞ্জ কৰি বেলেগ এটা লগাব বিচাৰে দেন পাই যাব। বহুতো ধৰণৰ আছে লকেট, আপোনাৰ বহুত ডিজাইন আছে, চাব পাৰিব আপোনালোকে। আপোনালোকে যদি আমাৰ এই শ্ব'ৰুমলৈ অহা নাই তেনেহ'লে আপোনালোকে এবাৰ আহি চাই যাব পাৰে। Thanks to watching our video. Please like, share, comment and subscribe our channel. Jai Hind. Vande Mataram. Joy Ayakam.